নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKGYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকলৈ কেইটামান ভাল খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, প্ৰথম খবৰটো হৈছে মোহনৰ বিষয়ে। আজি কেইদিনমানৰ আগত চক্ৰপাণী পৰাশৰৰ এটা অনুষ্ঠান এখন টেকত মোহনক এটা প্ৰশ্ন সোধা হৈছিল যে আপুনি নতুন কিবা অভিনয় কৰিবলৈ ইচ্ছা কৰে নেকি। তেতিয়া মোহনে যি উত্তৰ দিছিল আপোনালোকে এই ভিডিঅ' ক্লিপটোত চাই লওক। মন যোৱা নাই ন, মই এইটো কেৰেক্টাৰৰ পৰা ওলাই মই বেলেগ এটা কেৰেক্টাৰ কৰিম, বেলেগ এটা চৰিত্ৰ কৰিম। কেতিয়াবা মনত সেই বস্তুটোৱে ক্ৰিয়া কৰিছেনে? ক্ৰিয়া কৰে। তাৰপিছত মানে মই খালি এতিয়া মানে মই ছাকচেছ নিচিনা সেইকাৰণে লাগে যে মই যেতিয়া নতুনকৈ মানুহে ধৰক ৰিয়েল লাইফৰ ৰিয়েল লাইফত যেতিয়া লগ পাবলৈ আহে তেতিয়া আপুনি বহুত গহীন দেখোন। তাৰপিছত মানে যেতিয়া ফটো উঠে মানে কৈছে আপুনি হাঁহি আপুনি ইমান হহুৱাই কিয় নাহাঁহে এনেকৈ কয় আৰু মানে হাঁহি মানে সঁচাকৈ নোৱাৰিম। মই খালি নিজৰ লগত এটা প্ৰেক্টিচ আছিল যে প্ৰথম কথা হ'ল যে কেমেৰা ৰোল হোৱাৰ পিছতে মই মোহন হ'ম। তাৰ বাহিৰে মানে মই কথাবিলাক মানে কেতিয়া মানে মই চবৰে চাওঁ বুলি কওঁ তেনেকৈ মানে ধৰক এইটো মই যাম খাম চাইছোঁ সেইটো আৰ্টিফিচিয়েল হয়। কিন্তু নেচাৰেলি মই এনেকৈ থাকোঁ। এনেকৈ থাকিলে ধৰক সেইটো মোৰ চেষ্টা আছিলে যে মই এনেই মোহন ৰোল হোৱাৰ পিছত কিন্তু মই এনেই দিম। কিন্তু পৃথক কেৰেক্টাৰ সঁচাই কৰিবলৈ মানে এটা আমাৰ অভিনেতা হিচাপে এইটো অভিনয়ৰ এটা বুকটো এতিয়া ধৰক খোৱা ভাল পোৱা মানুহে বেলেগ একেটা টেষ্টে বেলেগ মানে সদায় খোৱাতকৈ মানে উপায় নহ'লেতো খাবই লাগিব, কিন্তু বেলেগ খাবলৈ মন যায়। কথা হ'ল তেনেকৈ মোৰো মন যায়, কিন্তু এইটোৱে মানে ধৰক ৰাইজৰ আশীৰ্বাদ, ৰাইজে মৰম কৰি আছে, মোহন হিচাপে চাব বিচাৰে, গতিকে কৰি আছোঁ। কিন্তু প্ৰথম কথা হ'ল যে মানে মোৰ শ্ৰদ্ধাগুৰু নৱদা মই সুন্দৰমত যেতিয়া কৰিছিলোঁ সেই কমেডিটো মোৰ এইটো লাইন নাছিলে। কমেডিটো মই কাষে চপাই দিয়া নাও, বৰগোৱালৰ ঘৰ আৰু বহুতে মানে মেছেজ কৰে যে দাদা আপোনাৰ নাটক চাইছোঁ, তাৰ ৰোলবিলাকৰ কমেডিয়ান মোহন সেইটো ভাল লাগিব নে মোহন এজন ৰসিক অভিনেতা, কোনটো বেছি খুৱাব? অভিনেতাটো লগত লাগি থাকিলে ভাল লাগিব। মানে অভিনেতা বুলি হ'লে মানে তেতিয়া মানে কথা হ'ল যে মোক যেতিয়া কেৰেক্টাৰ এটা দিব তেতিয়া মই দুইটা প্লে' কৰিবৰ কাৰণে মানে মোৰ কাৰণে সহজ হ'ব। অভিনেতা হৈ থাকিলে কমেডিয়ান মোহন বুলি ক'লে নাই কমেডি কৰিব বোলে এইটো কাষ্টিঙত বোলে নাই এইটো কমেডি কেৰেক্টাৰ নাই, এতিয়া মোৰ তাত স্থান নাই। যদি অভিনেতা হ'লে তুমি কমেডিও কৰিব পাৰিব লাগিব, চিৰিয়াছো কৰিব পাৰিব লাগিব। এতিয়া ৰাইজে মোক ইমান মৰম চেনেহ কৰিছে, গতিকে মই কৰি আছোঁ মোহন। আৰু সুদূৰ ভৱিষ্যতে যদি মই চান্স পাওঁ বেলেগকৈ কেৰেক্টাৰ এটা বেলেগকৈ দেখাব লাগিব মোহনটো ভাঙি পেলাই। আৰু এইটো কষ্ট হ'ব, মোহনটো এইটো কষ্ট হ'ব, কিন্তু মানে সেই ৰাইজৰ যদি আশীৰ্বাদ একেই মৰম চেনেহ একেই আশীৰ্বাদ পাই থাকোঁ চাগে বেলেগকৈ নিজকে এষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে নিশ্চয় মোহনৰ মন্তব্য শুনিলে আৰু মোহনৰ মন্তব্যৰ পৰা এইটো কথাই গম পোৱা যায় যে তেওঁ নতুন এটা অভিনয় কৰিবলৈ মন গৈছে। এই 6 বছৰ ধৰি একেটা অভিনয়কে কৰি থকাটো ইমান সহজ কথা নহয়। বন্ধুসকল, দ্বিতীয়টো নিউজ হৈছে নিউজ 18ৰ বিষয়ে। ইতিমধ্যে নিউজ 18এ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে, যোনটো অসমত 4 নম্বৰ বাৰৰ কাৰণে হৈছে, কাৰণ ইয়াৰ আগতে প্ৰতিদিন টাইম নিউজ লাইভ আৰু ভইচ আছামেও 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। এইটো মুঠতে 4 নম্বৰ এটা চেনেল হৈছে যোনটোৱে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, আজি নিউজটো মানে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেল SKGYT নিউজক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।